ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হৈছিলে, মই তেখেতক ধন্যবাদ জনাইছোঁ। অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়া আমাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল, মই তেখেতক ধন্যবাদ জনাইছোঁ। আজি বিশেষভাৱে অসমৰ 5টা সমষ্টিত যি বাই ইলেকশ্যন হ'ব, ইয়াত আমাৰ NDA যিটো আছে AGP, UPPL আৰু BJPৰ যিমান প্ৰাৰ্থী আছে চবে বিজয় হ'ব, তেনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। চিডলি সমষ্টিত বিশেষকৈ আমাৰ এই 5টা সমষ্টিৰ ভিতৰত সকলোতকৈ বেছি ভোট থকা সমষ্টি হ'ল চিডলি সমষ্টি, আৰু সকলোতকৈ পিছপৰা সমষ্টি চিডলি সমষ্টি আছিলে। কিন্তু আজি মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ। তেখেতে দায়িত্ব লোৱাৰ পিছত চিডলি সমষ্টিত ডাঙৰ ডাঙৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা আৰম্ভ হৈছে, আৰু আমাৰ চৰকাৰ 2020 চনত আৰম্ভ হোৱাৰ পিছত আমি গুডউইলৰ ৰাস্তা, দলং, অংগনবাদী, PMOৰ ঘৰ, বহুত সংখ্যক মাটি বাৰীৰ সমস্যা সমাধান কৰাৰ পৰা আদি কৰি বিভিন্ন সমস্যা আমি সমাধান কৰিব পাৰিছোঁ। আৰু ইয়াৰ কাৰণে মই 2020 চনত, 2021 চনত আৰু 2024 চনত যিসকলে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা আমাৰ বড়োলেণ্ডত UPPLৰ প্ৰাৰ্থীক ভোট দিলে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু যোৱা কেইদিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ যে বিৰোধী যিটো দল আছে তেখেতসকলে ভেটিগ্ৰস্ত হৈছে আৰু আবুল তাবুল বকিছে। মই দেখিবলৈ পাই অলপ দুখ লাগিছে কি গণতন্ত্ৰ ভাৰতবৰ্ষৰ সকলোতকৈ বিশ্বত শক্তিশালী এটা গণতন্ত্ৰ দেশ। এই দেশৰ ৰাজনীতিকটো যথেষ্ট মেচিউৰ হৈছে, আৰু আমাৰ ৰাজনীতিক নেতাসকলে বিভিন্ন আঁচনিবিলাক লৈ, বিভিন্ন সমস্যাবিলাক লৈ ৰাজনীতি প্ৰচাৰ কৰে। কিন্তু আমাৰ ইয়াত বিৰোধী দল যিটো আছে BPF, তেখেতসকলৰ নেতৃবৃন্দ আৰু কিছুমান যুৱকসকলে বজাৰে সমাৰে গৈ পেলাই বিভিন্ন লেংগুৱেজ যিবিলাকে নেকি গণতন্ত্ৰত কোনোদিনো মানুহে স্বীকাৰ কৰিব নোৱাৰা লেংগুৱেজবিলাক, শব্দবিলাক ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু যোৱা একদিন আগৰ পৰা বেনামী পোষ্টাৰ মাৰা আৰম্ভ কৰিছে। তেখেতসকলে দেখিবলৈ পাইছে যে এইটোৱে শেষ নিৰ্বাচন, ইয়াৰ পিছত আৰু BPFৰ বা নাঙলৰ ছবিত হয়তো কোনো নিৰ্বাচন খেলিবলৈ নাহিব। আৰু 17 বছৰত যি দুৰ্নীতি, অপশাসন, হিংসাৰ যিটো পৰিৱেশ আছিলে, এই পৰিৱেশৰ কাৰণে আজি BTR অঞ্চলৰ ৰাইজে BPFত সম্পূৰ্ণভাৱে আওকাণ কৰিছে, তেখেতসকলক ৰিজেক্ট কৰিছে। তেখেতসকলৰ সকলো যিটো কাণ্ড কাৰখানাবিলাক দেখা পাই পেলাই BTR অঞ্চলৰ ৰাইজে চিৰদিনৰ কাৰণে তেখেতসকলক বিদায় দিবলৈ ওলাইছে। আজি আমাৰ তাত আমি দেখিবলৈ পাইছোঁ, এটা সময়ত আমি নিৰ্বাচন প্ৰচাৰ কৰিলে কোনোবা এটা নিৰ্বাচনী প্ৰচাৰত কোনোবা এটা জনগোষ্ঠী অংশগ্ৰহণ নকৰে, কোনোবা এটা সভাত কোনোবা অংশগ্ৰহণ নকৰে। কিন্তু এইকেইদিন আমি যি মেল মিটিং কৰিলোঁ, প্ৰত্যেকটো মিটিঙত সকলো জনগোষ্ঠী ওলাই আহিছে, আৰু সেইটোৱে বুজাইছে যে বড়োলেণ্ডত যোৱা 2020 চনত আমাৰ চৰকাৰ গঠন কৰাৰ পিছত মানুহৰ মাজৰ পৰা যি ভয়, যি শংকা, সেইটো দূৰ হৈ গৈছে। সকলো সুৰক্ষিত এটা অনুভৱ কৰিছে। আমাৰ চবৰো কমিটমেণ্ট আছে যে BTR অঞ্চলটো ভাৰতবৰ্ষৰ অইন উন্নত অঞ্চলৰ নিচিনা আমিও আগবাঢ়ি লৈ যাম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিব ওলাইছে। এই যাত্ৰাত আমিও সমভাগী হ'ব বিচাৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষখন এখন বিকশিত দেশ নিৰ্মাণ কৰিবলৈ ওলাইছে, ইয়াত আমিও সমভাগী হ'ব বিচাৰিছোঁ। সেইকাৰণে আজিৰ সময়ত যিখিনি আন্তঃগাঁথনি নিৰ্মাণ হ'ল, অৰুণোদয়ৰ পৰা লৈ, ৰেচন কাৰ্ডৰ পৰা লৈ, নিযুত মইনাৰ পৰা লৈ বিভিন্ন কল্যাণকামী যিবিলাক স্কিম ৰাইজৰ মাজত আহিছে, এই স্কিমবিলাকৰ কাৰণে আমাৰ বৰ্তমানৰ অসমৰ নেতৃত্ব আৰু BTRৰ নেতৃত্ব আজি সকলো ৰাইজে ধন্যবাদ দিছে। মই চিডলিবাসী ৰাইজে যিখিনি যোৱা 4টা বছৰত যিখিনি উন্নয়ন পালে, এইটো স্বাধীনতাৰ বহু বছৰত যিখিনি উন্নয়ন হৈছিল ইয়াৰ লগত তুলনা নহয়। সেইকাৰণে গাঁৱে ভূঞে যেতিয়াই গৈছে ৰাইজে আমাক কৈছে যে এইখিনি কাম হৈ গ'ল আৰু এইখিনি কাম বাকী আছে, আপোনালোকে কৰিব লাগে। গতিকে আমি সেইখিনি কাম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। মই আজি পুনৰ চিডলিবাসী ৰাইজক আমাৰ এই নিৰ্বাচনী সভা, নিৰ্বাচনী প্ৰচাৰ সকলো সহযোগ কৰিছে। জাতীয় সংগঠন, বিভিন্ন সাহিত্য সংগঠন, ধৰ্মীয় অনুষ্ঠান সকলো আমাৰ লগত সহযোগ কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অহা এটা দিন আছে, ইয়াৰ পিছতে আমাৰ ভোট গ্ৰহণ হ'ব। মই আশা ৰাখিছোঁ যে চিডলিবাসী ৰাইজে যি BPFৰ যি দুৰ্নীতি, অপশাসন, যি এটা ভয়ানক এটা
ৰাজনীতিক প্ৰতিচ্ছবি আছিলে, হিংসাত্মক এটা ৰাজনীতিক প্ৰতিচ্ছবি আছিলে, ইয়াৰ পৰা দূৰ হৈ 4 বছৰ এতিয়া শান্তি পাইছে, নিৰাপত্তা পাইছে। আৰু এইবেলিও শান্তিৰ স্বাৰ্থত, নিৰাপত্তাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, আমাৰ অঞ্চলখন আগুৱাই নিয়াৰ স্বাৰ্থত সকলো ভোটদান কৰিব। ইয়াত কিছুমান ধৰ্মীয় কিছুমান কথা কৈ পেলাই আমাৰ বিশেষ জনগোষ্ঠীক মানুহবিলাকে এতিয়া বিপথে পৰিচালনা কৰিব বিচাৰিছে, মাটি বাৰীৰ কথা কৈ বিপথে পৰিচালনা কৰিব বিচাৰিছে। য'ত মই আপোনালোকক দৃঢ়তাৰে ক'ব পাৰোঁ, BPFৰ দিনত 17 বছৰত মাত্ৰ 15,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিব পাৰিছিলে, কিন্তু আমাৰ 4 বছৰত, প্ৰায় 4 বছৰ হ'বলৈ গৈ আছে, আমি 2,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। এইটো এটা উদাহৰণ মাত্ৰ, মই বহুত উদাহৰণ দিব পাৰোঁ এনেকুৱা। আমাৰ যিটো আছে PMYৰ ঘৰ, আমাৰ BTR অঞ্চলত বহুত গৰীব মানুহ আছে। 17 বছৰত BPFৰ দিনত মাত্ৰ 39,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিছে। এইবিলাকো সাৱধান হৈ আছিলে। আমি চৰকাৰ গঠন কৰি 2010, 2012, 13, 14, 15, 16, 17, 18, 19 এইবিলাকৰ আধৰুৱা ঘৰবিলাকো PMYৰ ঘৰবিলাক আমিহে কমপ্লিট কৰিছোঁ। আৰু এইখিনি কমপ্লিট কৰি উঠি পুনৰ আমাৰ এই 4 বছৰৰ যিটো সময়, ইয়াত প্ৰায় 2,62,000 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। তো সেইকাৰণে মই আপোনালোকৰ জৰিয়ে চিডলি সমষ্টিৰ সকলো জাতি, ধৰ্ম, ভাষা ভাষী লোকক অনুৰোধ কৰোঁ, শান্তিৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু চিডলি সমষ্টিটো আগুৱাই নিয়াৰ স্বাৰ্থত অহা 13 তাৰিখে আমাৰ খুব ভাল এজন প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, গ্ৰাম্য অঞ্চলত গাঁৱতে জন্ম পাইছে, গাঁৱতে ডাঙৰ দীঘল হৈছে, চব পৰিৱেশ বুজি পায় আৰু খুব হাৰ্ড ৱৰ্কিং এজন নেতা হয়। চ' নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিব, মই এইটো আশা ৰাখিছোঁ। আচ্ছা, যিহেতু দেখা গৈছে যে চিডলি সমষ্টি BJP, AJP, UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলো জাতি জনগোষ্ঠীৰ সমৰ্থন পাইছে। আৰু অহা 13 তাৰিখে আমি ৰাইজক সংবাদ মাধ্যমৰ মাধ্যমত আহ্বান জনাব খোজোঁ যে যোৱা 4 বছৰত যিটো শান্তি পুনৰ ঘূৰি আহিছে, শান্তি স্থাপনা হৈছে, হিংসা, গুলীবাৰুদ, কিডনেপিঙৰ পৰা আমি ওলাই আহি এক প্ৰগতিশীল পৰিৱেশত বাস কৰি আছোঁ। এই শান্তিৰ স্বাৰ্থত, শান্তিক ৰক্ষা কৰিবৰ কাৰণে মিত্ৰজোঁট সমৰ্থিত UPPL দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ট্ৰেক্টৰৰ ছবিত ভোট দি জয় কৰিব। যেহেতু দেখা গৈছে চিডলি সমষ্টিত ব্যাপক প্ৰচাৰ, আজিৰ তাৰিখত মই ক'ব লাগিব, যিহেতু বহু বছৰৰ পৰাই BTR অঞ্চলৰ নিৰ্বাচন, BTC অঞ্চলৰ নিৰ্বাচন দেখা পাই আহিছোঁ। আগত BPFৰ দিনতো নিৰ্বাচন বুলি ক'লে মানুহবিলাকে ভয়তে কঁপিছিলে যে নিৰ্বাচন বুলি ক'লে মাৰামাৰি হয়, নিৰ্বাচন বুলি ক'লে বিভিন্ন মানুহ মৰিব লগা হয়, তেনেকুৱা পৰিৱেশ আছিলে। এতিয়াতো সেই পৰিৱেশবিলাক নাই। সেইকাৰণে মই ভাবোঁ যে যদিও বাই ইলেকশ্যন, ইয়াত যিটো ভোটিং পাৰ্চেণ্টেজ এইটো বহুত ভাল হ'ব। আৰু নিৰ্বাচন প্ৰচাৰত গৈ যিটো দেখিলোঁ, এতিয়াও মই বেংতলৰ পৰা আহিছোঁ, হাতীচাৰৰ পৰা আহিছোঁ, তাত বহুত মানুহ ওলাই আহিছে, ৰাস্তাই ৰাস্তাই মানুহ চবতো মাত দি আহিব লগা হৈছে। মিটিং নহয়, এনেই ৰাস্তাই ৰাস্তাই মানুহ ওলাই আহিছে। গতিকে মই ভাবোঁ যে কমচে কম 50,000 পৰা 60,000 ভোটত ব্যৱধানত আমাৰ কেণ্ডিডেট বিজয় হ'ব, ইয়াত কোনো সন্দেহ নাই। চাওক, ওৱান মেন আৰ্মি বুলি কোনোবা যদি গণতন্ত্ৰ দেশত কৈছে, তো তেখেতে গণতন্ত্ৰৰ ভাষাটো বুজি নাপায়। আমাৰ সংবিধানে ভাৰতবৰ্ষখন গণতন্ত্ৰ বুলি স্বীকৃতি দিছে আৰু ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ। আৰু নিৰ্বাচনটো ইয়াৰ ডাঙৰ এটা উৎসৱ। 5 বছৰৰ মূৰে মূৰে ৰাইজে আমাৰ নেতাবিলাক, নিজৰ ৰিপ্ৰেজেণ্টেটিভবিলাক, নিজৰ প্ৰতিনিধিবিলাক বাছনি কৰে, ভোট দিয়ে, ভোট বিচাৰে, মেল মিটিং কৰে। আৰু তেনেকুৱাই এটা উৎসৱমুখী পৰিৱেশত মেল মিটিংবিলাক হয় আৰু নিৰ্বাচনী প্ৰচাৰ হয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰৰ সময়ত তেনেকুৱা এটা পৰিৱেশ নাছিলে, কাৰণ তেখেতে যাৰ লগত এলায়েন্স কৰিলেও তেখেতে সেইখিনি সময়ত গণতান্ত্ৰিক এটা বাতাবৰণটো দিয়া নাছিলে বা গণতান্ত্ৰিক স্পেচটো দিয়া নাছিলে। চ' আজিৰ সময়ত BTR অঞ্চলত ইমান সুন্দৰ এটা পৰিৱেশ হৈ গ'ল,
সো আজি সকলো দলে আহিছে সকলো দলে আহিব লাগিব প্ৰচাৰ কৰিব লাগিব হিটোৱে গণতন্ত্ৰৰ সৌন্দৰ্য আৰু এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জানিবলৈ পুনৰ তেখেতে এলপি স্কুলত নাম লিখিব লাগিব তেতিয়াই তেখেতে গম পাব যে গণতন্ত্ৰৰ ভ্যালুটো কি গণতন্ত্ৰৰ মূল্যটো কি ৰাজনীতিক মূল্যবোধটো কি বুলি কয় হিটো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যেটো মানে কথা এইটো বুজি পাব তেখেতে দম্ভ মাৰি কৈছে যে মই ওৱান মেন আৰ্মি তেখেতে ৰজা হয় আৰু গণতন্ত্ৰ দেশত যদি কোনোবা ৰজাৰ নিচিনা শাসন কৰিব বিচাৰিছে তাত যদি আজি কোনোবাই ভাবে যে মই ভাল শাসন পাম ইয়াৰ কাৰণে 17 বছৰত মাৰ পিট কিমান ঘৰ জ্বলা-জ্বলি মানুহ থাকিব নোৱাৰা পৰিৱেশ আছিলে গতিকে আমাক ওৱান মেন আৰ্মি নালাগে আমাক সুস্থ গণতন্ত্ৰ লাগে ফ্ৰী এণ্ড ফেয়াৰে হ'ব তেখেতে আজি হাৰিব এইটো গম পাই এইটো কথা কৈছে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱা নাছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত 2005 চনত যেতিয়া নিৰ্বাচন হ'লে কিমান মাৰামাৰি 2010ত নিৰ্বাচন হৈছে কিমান মাৰামাৰি 2009ত ইলেকশ্যন হৈছে কিমান হিংসাত্মক পৰিৱেশ হৈছে সেই দিনবিলাক আৰু আমি ক'ব নালাগে চবে জানে গতিকে ফ্ৰী এণ্ড ফেয়াৰ হ'ব ইয়াত ফ্ৰী ফ্ৰেণ্ড নোহোৱা কোনো কথাই নাই কাৰণ আমাৰ মিত্ৰজোঁটৰ ইমান বেয়া দিন অহা নাই যে আমি তাত যাই পেলাই কাকবা বেয়াকৈ ক'ম আমিতো হাত জোৰ কৰিয়ে ভোট বিচাৰিছোঁ দাদাগিৰিটো তেখেতসকলে কৰে BPF ডিল নাথাকে আৰু লাহে লাহে প্ৰত্যেকটো ইলেকশ্যনত তেখেতসকলৰ যি কেণ্ডিডেট যি জিকাৰ যিটো নাম্বাৰ এইটো কমি আহিছে প্ৰত্যেক ইলেকশ্যনত আৰু এতিয়া তেখেতসকলৰ 9জন আছে নিৰ্বাচনলৈকে এই 9জনৰ তেখেতসকলৰ হাগ্ৰামা ডাঙৰীয়াৰ খাতাত নাথাকিব আৰু দুজনমান ইফালে যাব গতিকে নেক্সট নিৰ্বাচনলৈকে নাঙলৰ ছবিত ইলেকশ্যন খেলিবৰ কাৰণে কেনেকৈ ধৰণৰ মানুহ বিচাৰি পাব মোৰতো সন্দেহ আছে কাৰণ এইবাৰ নিৰ্বাচনী প্ৰচাৰত যেটো আপোনালোকে দেখিছে বজাৰে সমাৰে যিসকল চিঞৰি আছে সেই সকলটো BPFৰ আগৰ নিৰ্বাচনবিলাকত দেখা পোৱা মুখ নহয় গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী বা BPFৰ অৱস্থা অলপ ভাল নহয় আৰু হিটো লাহে লাহে সূৰ্য ডুবিবলৈ গৈ আছে হৈছে থ্যাংক ইউ